মানে ভনীয়েকজনী বেছিকে লাগে তাই এই ভিডিঅ'টো চোৱাৰ পিছত তোমাক কিন্তু বহুত দিব এই ভিডিঅ'টো যেতিয়া তাই দেখিব তাইতে মোক খুব দিব হেল্ল' ফ্ৰেণ্ডছ মই চয়নিকা মোৰ নতুন ভিডিঅ'টালৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মোৰ লগত এগৰাকী বা আছে মোৰ বা নহয় তেওঁ মোৰ ভণ্টিও হয় মোৰ বাও মোৰ ফ্ৰেণ্ডো হয় খুব ক্ল'জ ফ্ৰেণ্ড হয় মোৰ তাই আজি মোৰ ঘৰলৈ আহিছে তাইক মই বহুত দিন লগ পোৱা নাই বহুত দিন নহয় আচলতে মাহে হৈ গ'ল আমি মাহ ধৰি আজি লগ পোৱা নাই কিন্তু তাই আজি মোৰ ঘৰলৈ আহিছে আৰু আজি আমি কেনেকৈ আমি তাইৰ লগত মই চিনাকি হৈছিলোঁ কেতিয়া লগ পাইছিলোঁ ক'ত লগ পাইছিলোঁ তাকে মই ক'ব বিচাৰিছোঁ আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকিব এয়া ফ্ৰেণ্ড মই যাৰ কথা কৈছিলোঁ অলপ আগত এয়া হ'ল সেই বাগৰাকী নমস্কাৰ আৰু তাই মই কলেজত লগ পাইছিলোঁ আচলতে তাই প্ৰগ্ৰেম হ'লে প্ৰায় নাচেই তাই খুব ধুনীয়া নাচে মানে গ্ৰুপৰ লগতো নাচে তাই অকলেও নাচে খুব ধুনীয়া নাচে তাই তেনেকৈ আমি দেখি থাকোঁ কিন্তু লগ পোৱা নাছিলোঁ কলেজত একেখন কলেজত পঢ়িছিলোঁ যদিও আমি কিবা আছিলে ন কলেজ উইকত আছিলে কলেজ উইক আছিলে তেতিয়া আমি লগ পাইছোঁ আমি মানে ডান্স কৰিবলৈ আমাক মানে শিকোৱা মানুহ নাছিলে কিন্তু তাই খুব ধুনীয়া নাচে কাৰণে তাইক আমি মাতিলোঁ তো তাই আমাৰ লগত নাচিলে তাইক ধুনীয়াকৈ নাচ শিকালে আৰু আমি পুৰস্কাৰো পাইছোঁ নেকি ন আমি ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ নাচোতে তাই শিকাইছিলে আৰু খুব ধুনীয়া নাচে তাই কিন্তু সেইটো দ্বাৰাই আমি তাইক চিনাকি হয় আৰু আমি কি কৈছিলোঁ কোৱা তুমি অলপ আৰু আমি অকল ডান্স বুলিয়ে নহয় ডান্স বুলিও নহয় আৰু কেইটামান আমি কম্পিটিশ্যন ভাগ লৈছিলোঁ চালাড বনোৱা যেনেকৈ আৰু ৰংগোলী কম্পিটিশ্যন আৰু হেৰি আছিলে ফুল সজোৱা নেকি সেইটোতো আমি লগ পাইছিলোঁ আৰু আমি মানে কৰোঁতে মানে কি কি কৰিছিলোঁ মনত আছে আছে মানে কি হ'ল হেৰি আমাৰ চানডে আছিলে চানডেত আমি কাৰণে আমি চব বজাৰ বন্ধ আছিলে তাৰ কাৰণে দেওবাৰে বজাৰ বহে আমাৰ ইয়াত অকল তোমালোকৰ ঘৰৰ ওচৰতে দেওবাৰে বজাৰ ঘৰটো কৈ দিয়া তোমাৰ ক'ত মোৰ আমাৰ নতুন নিমালি গাঁও হয় ডিব্ৰুগড় নতুন নিমালি গাঁও তাতে আজিকালি মানে ডাঙৰ বজাৰ বহে ইয়াত দেওবাৰে তো আমি আহিব পাৰিব আপোনালোকে আহিব বিচাৰে বহুত ভাল ভাল ফ্ৰেছ চব বস্তুৱে পাব মাংসৰ পৰা আদি কৰি চব্জিৰ পৰা আদি কৰি চবে পাব গাহৰি পায় কিন্তু গাহৰি লগাৰ কাৰণে মই কৈ দিছো গাহৰিও পায় তাৰপিছত টিভি চেণ্টাৰ ওচৰতে একেবাৰে ওচৰত হয় আৰু আমি সেই তেতিয়া আমি চবে 5 টকা আমি আচলতে 4জনী ছোৱালী আছিলো 5 টকাকে আমি তুলিছিলো আৰু আমি সেই 5 টকা তুলি আমি বজাৰ কৰিম চালাডৰ কাৰণে কেপচিকাম কিনিছিলো জলকীয়া বন্ধাকবি আৰু তাতোতকৈ এটা ডাঙৰ কথা চয়নিকাৰ ঘৰলৈ আমি কেনেকৈ আহিছিলো ফুল চুৰ কৰিবলৈ আহিছিলো আমি কিবা এটা ল'ব আহিছিলো আমাৰ ঘৰলৈ আৰু কিবা বস্তু ল'ব আহিছিলো চালাড বনাবলৈ চালাডৰ কাৰণে কিবা এটা বস্তু তাহাঁতৰ ঘৰৰ পৰা ল'ব আহিছিলো তেতিয়া মই চয়নিকাৰ ঘৰত ফাৰ্ষ্ট টাইম আহিছিলো আৰু তেনেকৈ আমাৰ অহা যোৱা হৈছিলে সেই তেতিয়া ফাৰ্ষ্ট আহিছিলে তাই আমাৰ ঘৰলৈ আৰু আহিবৰ পৰাই মোৰ এনেকুৱা লাগিলে যে ঘৰখনৰ লগত মানে কেনেকুৱাকৈ ইমান বেছি এটেচমেণ্ট হৈ গ'ল আৰু ইমান মানে চয়নিকাৰ মাক মানে মোৰ মা নিচিনাকি মোক ইমান বেছি মৰম কৰে তেখেতৰ লগতো আমি চিনাকি কৰি দিম বাৰু তেখেত মোক বহুত মৰম কৰে ইনফেক্ট তাই বহুত জেলেছ কৰো মই কৰিব লাগিব ন তোমাক বহুত মৰম কৰে মোক নিজৰ ছোৱালী হৈও নকৰে তাই আহিলে বুলি ক'লে চুমু বুলি ক'লে চুমু নেকি তাই আহিবলৈ কয় আজি আহিব বুলি গম পাই মায়ে লগালগ কৈছে বোলে দাদাক পঠাই দে চুমু আহিব নহয় তাইক মানে খুব মন কৰে মোতকৈ বেছি তাইকহে মন কৰে মই সেইকাৰণে বহুত দিছো ন সেইকাৰণে আৰু আমি সেইটো আকৌ টপিকটোলৈ আহো আমি চালাডটো বনাবলৈ গলো তাতো আমি পুৰস্কাৰ পাইছিলো তাতো ছেকেণ্ড চালাডত আমি ফাৰ্ষ্ট পাইছিলো চাগে কিন্তু আমি ফ্লাৱাৰ মেকিঙত থাৰ্ড পাইছিলো তেনেকে আমি প্ৰতিটোত আমি গোটেইকেইটাতে যোগদান দিছিলো কিন্তু আমি পাইছো ন আমি ফাৰ্ষ্ট আমি এটা টিম হিচাপে ফাৰ্ষ্ট টাইম কাম কৰিছিলো যদি আমাৰ ভাল লাগিছিল আমি 4গৰাকী আছিলো দুগৰাকী আৰু আমাৰ মানে মোৰ ভণ্টি আৰু চুমি আছিলে ইমান ভালকে মানে আমি কৰিছিলো টিম ৱৰ্কত কামখিনি বহুত ভাল লাগিছিলে কলেজতে হওক কলেজত ইনফেক্ট বাকী মইতো মোৰ সমনীয়া বিলাকৰ লগত বা এনেকে নাচো মই তাতকে 1 বছৰ ওপৰত আছিলো মই ডাঙৰ আছিলো তুমি সৰু আছিলা কিন্তু নালাগে তাই মোক বহুত বেছি গালি দিয়ে আচলতে মই তাইক জানানে মানে খুব গালি দিওঁ কেলে তাই মানে মোৰ কথা মানে কি হ'ল এতিয়া কবলৈ যাবলৈ হলে তাই মানে সদায় লেট হয় সেইটো কাৰণে মই তাইক খুব গালি খাই আচলতে তাইক মই এইটো কাৰণে গালি পাওঁ তাইক মই চব বুলিয়ে ভাবো মোৰ ভণ্টি বুলিও ভাবো মোৰ বা বুলিও ভাবো ফ্ৰেণ্ড বুলিও ভাবো সেইটো কাৰণে তাই মোক খুব গালি খায় কিন্তু খুবেই গালি খায় মানে আৰু প্ৰতিটো কথাতে তাইক মই দন দিওঁ কিন্তু তাই এটা কথা বেয়া নাপায় তাই সেইকাৰণে মই বহুত ভাল পাওঁ তাই অলপো মোক বেয়া নাপায় হয় নে কিন্তু তাই মোৰ ভণ্টি বয়সত তাৰমানে সৰু হয় কিন্তু তাই মোক সদায় এনেকুৱাকে ট্ৰিট কৰে
তাই মোৰ মানে বহুত মানে মোতকৈ ডাঙৰ বা আৰু মই তাইৰ পৰা কিন্তু চাজেছো লওঁ দেই এনেকুৱা নহয় যে কিবা থাকিলে মই তাইক নিজৰ ফ্ৰেণ্ডলি মই তাইৰ লগত চব কথা শ্বেয়াৰ কৰো আৰু তাইও মোৰ লগত কৰে আমাৰ মাজত যে বা ভণ্টিৰ নিচিনা ৰিলেশ্যন নাই এজ এ ফ্ৰেণ্ড হিচাপে মানে আমি দুজন মানে ফ্ৰেণ্ড চিষ্টাৰ চব মানে চব। চব হয় মানে আমি মানে মানে তুমি যে বা বোলে তাইক কথা ক'ব নালাগে মই এইটো কথা সেইটো নহয় মানে আমি চব শ্বেয়াৰ কৰো মানে ইজনে ভাল বেয়া চব প্ৰতিটো কথা ন ছোৱালীজনী কিন্তু বহুত ভাল হয় দেই তাই অলপমান মুখখন চোকা আৰু কিন্তু মানে তাই মনৰ পৰা বহুত ভাল সেইকাৰণে মোৰ তাইক বহুত ভাল লাগে বেলেগে তাইক বেয়া পালেও মই ভাল পাওঁ মানে পাৰ্চনেলি মই বহুত ভাল পাওঁ আৰু তাই নামাতিলেও মই ঠিক আছে মই যাম তাই মোক হয় সেইটো কথা হয় আচলতে মই কেতিয়াবা কাজিয়া লাগি মই হয়তো মেছেজো নকৰো তাই মোক নিজে মেছেজ কৰে আৰু তাই মোক বেয়া পালা নেকি মই যিমান দম দিলো তাই মোক মৰমতহে কয় তুমি বেয়া পালা নেকি তুমি মোক দম দিছা যে মই কান্দি দিম এনেকৈ কয় তাই কিন্তু সৰু ছোৱালী কথা একেবাৰে তেনেকৈ কয় কথাবিলাক আমি আচলতে তাইৰ লগত যেতিয়া মই চিনাকি হলো তাৰপিছত মানে আমাক খুব অহা যোৱা হ'ল আৰু তাহাঁতৰ ঘৰৰ মানুহে মোক খুব ভাল পায় আইতা আছিলে পেহী আছিলে সিহঁতৰ মাক দেউতাক চবেই ভাল পায় কিন্তু এতিয়া আইতা বৰ্তমান নাই কিন্তু মোক সকলোৱে সিহঁতৰ ঘৰৰ মানুহে সকলোৱে মৰম কৰে আৰু চয়নিকা বুলি ক'লে খুব ভাল পায় সিহঁতৰ ঘৰলৈ অহা যোৱা চলিয়ে থাকে বাৰু একেই উল্টা আমাৰ ঘৰত তাই গলে মানে খুব আৰু চয়নিকা বুলি কয় বহুত ফ্ৰী ছোৱালীজনী ইমান ভালকে কথা পাতে চবেই ইমান তাইক মানে ভাল পায় ন সৰুৰ পৰা ডাঙৰলৈকে মোৰ ভন্টি ভাইটি মোৰ কাজিন বিলাক চবেই তাইক ইমান ভালকৈ চয়নিকা বা এনেকৈ আৰু ইয়াত আহিলে মানে মোক তেনেকৈ আমাৰ মানে আচলতে বদলি হৈ যাব লাগিছিলে তুমি তাত তুমি ইয়াত আহিব লাগিছিলে মই তাত গুচি যাব লাগিছিলে নাপালো এতিয়া যেনেকৈ পাইছো আৰু তাই কষ্টও কৰিছে ভিডিঅ'জ বিলাক বনাবলে এডিট কৰোঁতেও প্ৰব্লেম হয় তাকে এডিট কৰোঁতে প্ৰব্লেম হয় মানে মই এইটোৱে কম আপোনালোকে সকলোৱে তাইক মৰম দিব তাই নতুন চেনেল এটা অপেন কৰিছে আৰু চবে তাইক চাপৰ্ট কৰিব তাই ভাল ভাল ভিডিঅ'জ আনিব আমি এতিয়া লগতে আৰু এটা কাম কৰিম বুলি ভাবিছো যিহেতু এতিয়া লকডাউন চলি আছে আজি পোলাও বনাবলৈ মই সেইটো আমি ৰেচিপিটো দিম অলপ পিছত দিম পোলাও আৰু আমি চিকেনৰ দিম ন চিকেনৰ আপোনালোকে আজি চাব আমি পোলাও কেনেকৈ বনাম আৰু আমি আৰু এটা কৰিম বুলি ভাবিছো আমি কভাৰ ভিডিঅ'টো মানে কি হ'ল লকডাউন যিহেতু ঘৰত থাকি বড়ো হৈ গৈছো তো কভাৰ ভিডিঅ' কালি আমি কথা পাতিছিলো যে দুইজনী কভাৰ ভিডিঅ' বনাম মানে এইবিলাক আজিকালি এতিয়া ইমান ধুনীয়া ধুনীয়া গান ওলাইছে ন সেইবিলাক গানৰ লগত আমি কৰিম আৰু এজন থাকিব আমাৰ লগত কেমেৰামেন থাকিব আমি দুয়োগৰাকীয়ে নাচিম বুলি ভাবিছো মই নাচানো তাই মোৰ এতিয়া গুৰু হব আৰু তাই মোক শিকাব এতিয়া কেনেকৈ নাচিব লাগে কিন্তু মানে শিকালে মানে শিকিবলৈ মানে চেষ্টা কৰে মোৰতো ইমানখিনি যোগ্যতা নাই কিন্তু আমি নাচি যাওঁ সমান সমানে কাম কৰো সেনেকুৱা নহয় যে মই শিকাব পৰা কিবা ক্ষমতা আছে ধুনীয়াও বিহু নাচে তাই আৰু আধুনিক নৃত্যও খুব ধুনীয়াকে নাচে আগতে মানে আমাৰ কলেজত প্ৰায় মানে তাই গ্ৰুপৰ লগত থাকেই তাই ধুনীয়াকে নাচে কিন্তু তাইক যেতিয়াবা চিনাকি হলো আৰু তাৰপিছত বা প্ৰথমে মানে গম পোৱা নাছিলো তাইৰ বিষয়ে কিন্তু যেতিয়া মানে তাইৰ লগত থাকিলো যেতিয়া নাচিলো তেতিয়া তাই মানে খুব ভাল লাগে ফুটনি ভাবিম ন নাচিবলৈ জানে তো তাই ফুটনি হ'ব বুলি ভাবিমে ন কিন্তু নহয় মানে মই তেনেকুৱা নহয় ক্লাছত থাকিলে বা নিজৰ ফ্ৰেণ্ড খিনিৰ লগতে থকা হয় ডিপাৰ্টমেন্ট ৱাইজত সেইটো চাগে গম পাই চবেই তাহাঁতি সৰু আছিলে দেখিলে মানে চবৰ লগতে কথা পাতিব পৰাটো সেইটো সম্ভৱ নহয় ইমান তাই আচলতে মানুহজনী খুব একদম সহজ সৰল দেই মই মনে মনে কৈ দিছিলো একদম সহজ সৰল কিন্তু তাইক আপোনালোকে গালি পাৰিব পাৰে তাই কিন্তু মাত এখানে মাতিব আপোনালোকৰ তেনেকুৱা আছে ভনীকৰ লগত সদায় কাজিয়া থাৰে কিন্তু সেইটো কৰি দিছো মই সেইটো মই কৰি দিছো তাই ভনীয়েকৰ লগত সদায় হাৰে কাজিয়া লাগিলে কিন্তু মোৰ লগতো হাৰে মইতো দম দিলে সদায় তাই কয় মোক তুমি দম দিছা কিন্তু ভনীয়েকৰ লগতো সদায় হাৰে তাই তেনেকুৱা হয় তাই কেতিয়াবা হাৰিব লগা হয় ন হাৰিলে মানে কি হয় মনে মনে থাকো আৰু এনেকুৱা মানে হাৰি দিওঁ সৰু হয় দুখ পাব মনত এইবুলি আৰু কিন্তু মই থাকিলেও খুব কাজিয়া লাগে খুব দুইজনী দন্দুৰী কিন্তু তাই কিন্তু অলপ কাজিয়া লাগিব নোৱাৰে বহুত মানে ভনীয়েকজনী বেছিকে লাগে ভিডিঅ'টো চোৱাৰ পিছত তোমাক কিন্তু বহুত দিব এই ভিডিঅ'টো যেতিয়া তাই দেখিব তাইতো মোক খুব দিব মইতো তাইক কৈ দিছো তাইতো জিকিছে মই সঁচা কথা কৈছো তাই জিকে সুমনে জিকে তো মই সেইকাৰণে কৈ দিছো ন ময়ো জিকো সুমনৰ আগতে তাই চাগে পুৰা হাঁহিব এই ভিডিঅ'টো দেখি কি সিহঁতে মানে ইউটিউবত ভিডিঅ' বনালে আপোনালোকে ভিডিঅ'টো আমাক মানে ভাল পালে তাইক পাৰ্চনেলকে তাইৰ কথা কৈছে তাইক চাপৰ্ট কৰিব তাই আৰু আপোনালোকক ভাল ভাল ভিডিঅ' বনাই ৰেচিপি দিব আৰু ভাল ভাল বস্তু বনাই আপোনালোকক দেখুৱাব আজি মোৰ লগত মোক এনেকৈ তাই মাতিলে মই গম নাপাওঁ যে তাই এইখিনি কৰিব বা এনেকে ইউটিউবত
ইমান বনাম বুলি মানে ইমান কিন্তু মই মানে ভাবিলো মোৰ চাপজ মানে সকলোতকৈ মোৰ মৰমৰ বা মানে এটা গালি দিলেও বেয়া নাপায় যে সেইটো কাৰণে বেছি মৰমৰ গালি দিলে বেয়া নাপায় সেইটো কাৰণে বেছি মৰমৰ হয় মানে সেইকাৰণে মই চিনাকি কৰাই দিম বুলি ভাবিলো যিহেতু আৰু মোৰ বেলেগ আছে বা বহুত আছে কিন্তু মোৰ লগত ইমান ক্ল'জ এনেকুৱা নাই মানে তাই যিমান মোৰ লগত ক্ল'জ হয় কিন্তু তেনেকুৱা নাই মানে সেইটো কাৰণে মই চিনাকি কৰাই দিওঁ বুলি ভাবিলো তাইক আজি আমি আকৌ ৰেচিপি লৈ আহিম ন অলপ পিছত আজি ভিডিঅ'টো ইমানতে থওঁ নেকি আমি ইমানতে থওঁ আমাৰ কাহিনীটো কলো আমি কেনেকৈ লগ পালো এতিয়া কিন্তু আমি খুবেই একদম হেপী দুইজনীৰ লগত আৰু আমি দুইজনী একদম পুৰা বাই ভনী নিচিনা আমি যাতে সদায় এনেকৈ থাকিব পাৰো আমাক আশীৰ্বাদ কৰিব আমি ভালে কুশলে সকলো আৰু যিহেতু গোটেই অসমতে আমাৰ এটা অসমত বুলি নহয় গোটেই বিশ্বজুৰি এটা ভয়াৱহ মানে কৰোণা এটা ৰোগে কিমান মানুহক এইখিনিতো আপোনালোকক আৰু মই বহলাই নকওঁ কাৰণ এইখিনি সকলোৱে জানে তো মই এটাই কম যে ঘৰত থাকক মই একচুৱেলি আহিছো হয় তাই মাস্ক পিন্ধি আছে মই নাই পিন্ধা তাই পিন্ধিছে বুলি মই নাই পিন্ধা আৰু মই আহিছো হয় গম পাই মেলি আহিছো যে সিহঁতৰ এনেকুৱা বা মোৰো চব গম লৈ কিনে আহিছো মই হয়তো নাহিলোহেঁতেন মোৰ বেয়া লাগিছিলে মই কৈছিলো যে বহুত দিনৰ মাতি আছো নেকি তোমাক মই নাযাও কিন্তু আমাৰ ঘৰৰ ইমান বেছি ডিষ্টেঞ্চ নহয় দূৰ নহয় ওচৰতে হয় ওলাব নালাগে বাৰু হলেও মই এইটো কথাত চাগে আপোনালোকে কব কমেণ্টতো চাগে কিছুমানে দিব যে কিয় আপুনি ওলাই আহিলে বাহিৰত এনেকৈ চ' এইটো কথাত বেয়াকৈ প্লিজ কমেণ্ট নিদিব একো নিদিব বেয়াকে বহুত দিনৰ মতাৰ পিছতহে আজি আহিছে দেই মই বহুত দিনৰ মাতি আছো তুমি আহিবা বহুত দিন লগ পোৱা নাই আমি আহিব পৰা নাছিলো অলপ মোৰ যোৱা হোৱা নাই তাইও অহা নাছিলে কিন্তু আজি মই দাদাক পঠাই দিছো তাইক আনিবলৈ তাই নাহে যে সেইটো কাৰণে আৰু ময়ো মানে ঘৰৰ পৰা বিশেষকে ক'তো যোৱাই নাছিলো আৰু আমাৰ ফেমিলি মানুহ ক'তো এনেকে যোৱা মেলা হোৱা নাই কাৰণে মই আহিলো কাৰণ গম পাই চব বুজি মানে লৈহে আহিছো আৰু ইয়ালৈ চ' আপোনালোকেও ঘৰত থাকক মই এইটোৱে কম বাহিৰত ওলাই নফুৰিব কিবা কামত হলে যাব পাৰি কামত হলে ওলাই যাব পাৰি আৰু ছেফলি থাকক আৰু যাতে সোনকালে সকলো ঠিক হৈ যায় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনালোকেও কৰিব ইনফেক্ট কৰে চাগে সকলোৱে চ' আমি ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আৰু মোৰ বাক চাই ভাল পালে তেনেহলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি মোৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰিব মৰমৰ ভণ্টিজনী বহুত কষ্ট কৰে একচুৱেলি তাই ভিডিঅ' বনাবলৈ বহুত মানে তাই এটা বহুত বেছি প্ৰতিভা আছে তাই মানুহৰ লগত বহুত ভালকে কথা পাতে তাই ছোৱালীজনী বিহেভিয়াৰটো বহুত ভাল ভাল পটককে মানে মিলি যাব পাৰো পানী গৌৰৱ কৰিছো আচলতে তো সঁচা কথা গৌৰৱ বুলি নহয় তাই পাৰ্চনেলকে বহুত ভাল হয় তাই মুখখন চোকা হয় যি ক'ব লগা হয় তাই ষ্ট্ৰেইট ফৰৱাৰ্ড হয় মানে ডাইৰেক্ট কৈ দিয়ে কথাবিলাক তো হ'লেও মোৰ তাইক বহুত ভাল লাগে আৰু আপোনালোকে যদি তাইক ভাল পায় তাইৰ ভিডিঅ' বিলাক আকৌ যদি চাব বিচাৰে তেন্তে আপোনালোকে তাইক ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থব যাতে তাই নতুন নতুন যি ভিডিঅ' দি থাকো আপোনালোকে পাই থাকে আমি ৰেচিপিটো লৈ আহিম আকৌ অলপ পিছতে আহি আছো আপোনালোকৰ লগত কথা পাতিবলৈ বাই বাই